বিধাতা মই বিধিৰ দাতা, ময়ে স্বজন কৰোঁ, ময়ে সংহাৰ কৰোঁ, ময়ে বুদ্ধি দিওঁ, ময়ে বুদ্ধি ভ্ৰষ্ট কৰোঁ। জ্ঞানৰ নামত আজি মানৱৰ অহংকাৰে পাতালৰ গৰ্ভলৈ শিপাইছে, আকাশৰ উচ্চতাৰ ওপৰলৈ পাখি মেলিব খুজিছে। মানুহে আজি মানুহ চিনি নোপোৱা হৈছে, মানৱত্ব পাহৰি যাব খুজিছে। মই মোৰ বুলি নিজে বিধাতা হ'ব খুজিছে, কিন্তু মই আছিলোঁ, মই আছোঁ, মই থাকিম। সেয়ে ডাঙৰ ডাঙৰ সপোন দেখা মানৱ আজি প্ৰদানত হ'ল। ক্ষুদ্ৰাতি ক্ষুদ্ৰ হ'ল, চকুৰে নেদেখা জীৱাণুৰ ওচৰত নতজানু হ'ব লগা হ'ল। দেশৰ পিছত দেশ জয় কৰিব পৰা মানুহেই আজি নিজৰে পৰাজয়ৰ ইতিহাস নিজে লিখি উত্তৰ পুৰুষলৈ সাঁচিব লগা হ'ল। ধৰ্মৰ নামত অধৰ্ম খিচৰিত কৰা মানুহ আজি বিধাতাৰ লিখনত উজুতি খাব লগা হ'ল। মই আছিলোঁ, মই আছোঁ, মই থাকিম। দিন থাকিব, ৰাতিও থাকিব, আন্ধাৰ পোহৰো হ'ব, চন্দ্ৰ সূৰ্যও ওলাই থাকিব। কিন্তু মোৰ অৱস্থিতি যদি অস্বীকাৰ কৰা হয়, মানৱ জাতিৰ ইতিহাস লিখিবলৈ হয়তো মানৱ জাতিহে নাথাকিব। ধন্যবাদ।